ভাত ৰেডি হৈ গ'ল। তাৰপৰা ইয়াত মই মাংস বইল কৰিছোঁ। যিহেতু ব্ৰইলাৰ মাংস আমি সদায় বইল কৰি ল'ব লাগে। এতিয়া মাংসটো বইল হোৱালৈকে মই ইয়াত কি দিব লাগে ৰেডি কৰি লওঁ। ৰাতিপুৱাৰ ভাত হৈ গ'ল ৰেডি। ইপিনে আছে দালি, মাংস, তাৰপৰা আছে নেমু। এতিয়া খাবলৈহে লাগে আৰু এতিয়া খাই কৰি লওঁ। সেই গাছ ওলাই মেলি ভাত চাত খাই এতিয়া ওলাই ল'লোঁ। আজি বজাৰ পাই গ'লি সেইকাৰণে ইমান এতিয়া শাক পাচলি বজাৰ কৰোঁগৈ। ইমান দাম চব্জিবোৰ। Hey guys, বজাৰৰ পৰা এতিয়া আহি পাইছোঁহি। বহুত গৰম, ইমানকে দেখাবলৈ নহ'ল, অকণমান দেখাইছোঁ তথাপিও। বাই বাই গাইজ, লাভ ইউ অল। ভিডিঅ'টো ইয়াতে শেষ হ'ব। নেক্সট ভিডিঅ'ত লগ পাম।